নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দ্য এডুকেটেড কোচ। তো সকলোৰে কুৱেশ্যন যে ADRE 2.0 এক্সাম কেতিয়া হ'ব বা আছাম পুলিচৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব, ঠিক আছে। তো বহুতক দেখিছোঁ, বহুত ইউটিউবাৰে জনাই আছে যে আপোনালোকৰ এক্সাম আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'ব। তো তাৰ বিষয়ে দুটামান কথা ক'বলৈ মই ভিডিঅ'টো বনালোঁ। বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰে যে ADRE এক্সাম কেতিয়া হ'ব, চিলেবাছ পেটাৰ্ণ কেনেকুৱা, বা আছাম পুলিচৰ ফিজিকেল টেষ্ট কেতিয়া হেৰি হ'ব। তো বস্তুখিনি জনাবলৈতো আমাৰ মন যায়, কিন্তু সময় সুবিধা নিমিলাৰ বাবে ভিডিঅ' আকাৰে বনাই আপোনালোকক জনাই দিলোঁ। সকলোৰে মেছেজ ৰিপ্লাই কৰাটো যিহেতু সম্ভৱ নহয়, তো দুটামান ফেক্ট ক'ম, নৰ্মেল ফেক্ট আপোনালোকে সকলোৱে জানেই, কিন্তু কিছুমানে আপোনালোকক বিভ্ৰান্ত কৰি আছে যে আপোনালোকক এটা ভুল পথ দেখাই আছে যে আপোনালোকক কৈ আছে যে জানুৱাৰীত এক্সাম হ'ব বা ফেব্ৰুৱাৰীত এক্সাম হ'ব। তো ঠিক আছে, কথাখিনি হ'ল জানুৱাৰী ফেব্ৰুৱাৰীত এক্সাম হোৱাৰ চান্সটো একেবাৰে নাই, 0% চান্স আছে। তো কাৰণটো কিয় হয় সেইকেইটা মই কৈ দিম আপোনালোকক। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এইকেইটা মাহত আপোনালোকৰ এক্সাম কোনো কাৰণতে নহয়, 100% নহয়, ঠিক আছে। তো বহুতে কৈ আছে মাৰ্চত হ'ব এক্সাম, পচিবলেই নহয়। এইটো বস্তু কেনেকৈ পচিবল হ'ব? মই পচিবল নোহোৱা ফেক্ট এটা কৈ দিছোঁ। 29 ডিচেম্বৰলৈকে আপোনালোকৰ ADRE 2.0 লাষ্ট ডেট আছে। তো 29 ডিচেম্বৰলৈকে আপোনালোকৰ এপ্লিকেশ্যনসমূহ ছাবমিট হ'বহে, ঠিক আছে। তো 29 ডিচেম্বৰৰ পৰা চৰকাৰক এক্সাম পাতিবলৈও মিনিমাম 1 মন্থৰ টাইম লাগিব, কাৰণ এক্সাম ভেনু বিচৰা বা এক্সামৰ এডমিট কাৰ্ড বহুতখিনি কথা আহি পৰে তাতে, ঠিক আছে। তো ডিচেম্বৰ টু জানুৱাৰীৰ ভিতৰত এক্সামটো পচিবল নহয়, ঠিক আছে। তো ছেকেণ্ড আহিলে জানুৱাৰী টু ফেব্ৰুৱাৰী, অ'কে ফাইন। জানুৱাৰী টু ফেব্ৰুৱাৰী এক্সাম হোৱাৰ চান্সটো 100%ত 0%ও চান্স নাই। কাৰণ কিয়, ফেব্ৰুৱাৰীৰ পৰা আমাৰ আৰম্ভ হ'ব HS আৰু SSLC এক্সাম হ'ব। তো ঠিক আছে, HS আৰু SSLC যেতিয়া এক্সাম হ'ব আমাৰ মে' বি মষ্ট প্ৰবেবলি 13 মাৰ্চলৈকে HS এক্সামেই আছে, ঠিক আছে। তো HS এক্সামৰ আগত যিটো অধিসূচনা জাৰি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ কোনো ধৰণৰ বেলেগ এক্সাম আপোনালোকে অসম চৰকাৰে বা যিকোনো সন্থাই পাতিব নোৱাৰে। কাৰণ আপোনালোকৰ ADRE এক্সাম কণ্ডাক্ট কোনে কৰিব? সেৱাই কৰিব, ঠিক আছে। তো ADRE সেৱাই যদি কৰে, আপোনালোকৰ সেৱাই আকৌ SSLC বা আপোনাৰ বাকী এক্সামখিনি কেনেদৰে পাতিব? তো একেটা টাইমতে ইমান অভাৰলেপিং কোনো কাৰণতে নকৰে। তো সেইখিনিৰ পৰা আপোনালোক নিশ্চিন্ত থাকক যে ইমান সোনকালে আপোনালোকৰ এক্সাম নহয়। এইটো নাভাবিব যে সোনকালে এক্সাম হৈ গ'লে আপুনি সোনকালে আজৰি হৈ যাম, নহয়, সেইটো ভুল ধাৰণা। আপোনালোকে যদি 2 মাহ বা 3 মাহ বা 4 মাহ সময় পায়, তেতিয়াহ'লে আপোনালোকৰ প্ৰিপেৰেশ্যনটো ইমান বেছি পাৰফেক্ট হ'ব যে আপোনালোকে 2 মাহত যিটো প্ৰিপেৰেশ্যন কৰিব কি হ'ব আপুনি, তেতিয়া আপুনি 1ৰ পৰা ধৰক আপুনি এনেদৰে পঢ়িব 1, 10, 20, 30, 40 এনেকৈ পঢ়িব, ঠিক আছে, 2 মাহৰ প্ৰিপেৰেশ্যনত। কিন্তু আপুনি সেই তেনেকুৱা যদি আৰু 2 মাহ পাই যায়, তেতিয়াহ'লে আপোনালোকে কেনেকৈ পঢ়িব? 1, 2, 3, 4 এনেকৈ পঢ়িব। মানে আপুনি প্ৰপাৰ এটা চিলেবাছ কভাৰ কৰিবৰ কাৰণে আপোনালোকৰ হাতত টাইমটো থাকিব, ঠিক আছে। তো নেক্সট আহিলে যে মাৰ্চততো এক্সাম কোনো কাৰণতে নহয়। তো কিয় নহয়? মাৰ্চত আপোনাৰ মাৰ্চ আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চত আমাৰ যিখিনি HS আৰু SSLCৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ ফাইনেল এক্সাম হ'ব, ঠিক আছে। তো মাৰ্চত নোহোৱাৰ লগে লগে আমাৰ যেতিয়া এপ্ৰিল মাহ আহিব, এপ্ৰিল মাহত কি হ'ব? এপ্ৰিল মাহত আমাৰ যিটো ইলেকশ্যনৰ কথা চলি আছে, তো মষ্ট প্ৰবেবলি এতিয়ালৈকে ডেট ওলোৱা নাই, কিন্তু ইলেকশ্যনৰ কথা যিহেতু চলি আছে, তো ইলেকশ্যন যেতিয়া হ'ব তেতিয়া তাৰ 1-1.5 মাহৰ আগত কোৰ্ট অফ কণ্ডাক্ট লাগিব। তো ইয়াৰ লগে লগে কোৰ্ট অফ কণ্ডাক্ট লগাৰ লগে লগে কি হ'ব? আপোনালোকৰ যিকোনো ধৰণৰ এক্সামেই হওক বা যেনেকুৱা ধৰণৰ এনেকুৱা কিবা প্ৰচেছসমূহত বাধা আৰোপ হ'ব। তো সেই বস্তুখিনিত এপ্ৰিলত এক্সাম হোৱাটো বা মে'ত এক্সাম হোৱাটো চান্সটো কম আছে। তো মষ্ট প্ৰবেবলি এতিয়া কথাটো হ'ল এক্সাম হ'ব কেতিয়া? এক্সাম মোৰ মতে মই যিটো প্ৰেডিকশ্যন কৰিছোঁ, তো সেইমতে আপোনালোকৰ হয়তো লাষ্ট উইকত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব, আৰু মে' বি জুন আৰু জুলাই মাহৰ ভিতৰত আপোনালোকৰ এক্সামবোৰ পতা লাহে লাহে ষ্টাৰ্ট কৰিব। কাৰণ সকলোকে সময় লাগিব, আৰু সময় যিহেতু পাব, যদি আপোনালোকৰ এনেকুৱা হয় যে ছাপ'জ মই কথাটো ক'লোঁ যে ছাব ইনস্পেক্টৰৰ ৰিটেন এক্সাম 12 জুনত আৰু আপোনাৰ ADRE এক্সামো 12 জুনত, তেতিয়া আমাৰ দুটাৰে প্ৰব্লেম হ'ব। তো আপোনালোকে সেই বস্তুটো নিবিচাৰিব। একেলগে সোনকালে এক্সামবোৰ হয়, অকণমান টাইমটো ল'বই, কাৰণ চৰকাৰৰ প্ৰচেছবোৰ এনেও অলপ শ্ল'ৱে হয়। তো শ্ল' হোৱাৰ বাবে ভালেই হ'ব, আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ টাইম পাব। আৰু বিশেষকৈ যিসকলৰ ফিজিকেল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেতো বেছি ভাল হ'ব তেওঁলোকৰ বাবে। কাৰণ এতিয়া যদি 13 মিনিট লাগি আছে আপোনালোকৰ 3200 মিটাৰ ক্লিয়াৰ কৰিবলৈ, তো তেতিয়া হয়তো আপোনালোকে যদি আৰু 2 মাহ 3 মাহ ভালকৈ প্ৰেক্টিছ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ 12 মিনিটত 3200 মিটাৰ ক্লিয়াৰ কৰিব পৰা কেপাচিটি আহি যাব, ঠিক আছে। তো বাকীখিনিও ADREৰ কাৰণে পঢ়ক ভালদৰে, চিলেবাছ কভাৰ কৰিবলৈ ট্ৰাই কৰক। বহুত বেছি হাৰ্ড ৱৰ্ক নকৰিব। হাৰ্ড ৱৰ্ক বা
কিয় কৈছোঁ হাৰ্ড ৱৰ্কটো কৰিবই লাগিব, কিন্তু স্মাৰ্ট ৱৰ্কটোৰ মানে বেছি মই ভাবোঁ বেছি প্ৰাধান্য দিয়ক স্মাৰ্ট ৱৰ্কৰ ওপৰত। তেতিয়া আপোনালোকৰ সুবিধা হ'ব, বিশেষকৈ বস্তুটো টপিক ৱাইজ ভালদৰে চাওক। আছাম হিষ্ট্ৰী বুলি ক'লে আছাম হিষ্ট্ৰীৰ গোটেই টপিকখিনি আপোনালোকে সাঙুৰি ল'বলৈ একো দৰকাৰ নাই। তো তাৰে মেইন টপিকখিনি আপোনালোকে ক্লিয়াৰ কৰক। যিখিনি আমাৰ এক্সাম পেটাৰ্ণৰ আগৰ পুৰণা প্ৰশ্ন কাকত আছে এইবোৰ চাওক। তো সেইখিনিৰ ওপৰত বেছ কৰি চিলেবাছটো কমপ্লিট কৰিবলৈ চেষ্টা কৰক। বাকী বেছি পেনিক নহ'ব যে এক্সামটো হ'ব কেতিয়া হ'ব কি হ'ব, ইমান মাথা নামাৰিব। এক্সামটো এনেও হ'ব। অসম চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে আমাক পষ্টখিনি দি আছে। তো সেই এটা প্ৰচেছ লাগে, যিহেতু চৰকাৰকো অলপ সময় লাগিব না যিকোনো এটা এক্সাম পাতিবৰ বাবে। আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট কথা, বহুতে সুধি থাকে যে আপোনাৰ পোষ্ট আৰু ওলাব নাই। তো যিসকলৰ এইবাৰ বয়স নাই হোৱা তেওঁলোকে সুধি থাকে যে পোষ্ট আৰু ওলাব নেকি। তো পোষ্ট ওলোৱাৰ চান্সটো অসম পুলিচত কম আছে, কাৰণ অসম পুলিচৰ মষ্ট প্ৰবেবলি গোটেইখিনি পোষ্ট আপোনাৰ কভাৰ কৰি এবাৰ লাষ্ট এটা ভেকেঞ্চি উলিয়াইছে। এইখিনি আপোনাৰ ইয়াৰ পাছত যদি পোষ্ট উলিয়াবলৈ হয় তেওঁলোক ধৰক ৰিটায়াৰমেণ্টৰ পোষ্ট ওলাব বা পোষ্ট নিজে ক্ৰিয়েট কৰিব লাগিব, ঠিক আছে। তো এই ক্ৰিয়েশ্যনৰ পাছতহে আপোনালোকৰ পোষ্ট ওলাব। তো আপোনালোকে ভাবক আৰু 1 বছৰমানলৈ হয়তো পোষ্ট নোলাব আৰু। তো সেইখিনি আপোনালোকে চাই ল'ব ভালদৰে। ADREতো যথেষ্টখিনি পোষ্ট আছে আমাৰ। আৰু এটা ৰিমাইণ্ডাৰ আপোনালোকৰ বাবে দি থওঁ যে ADRE 29 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে। তো ইয়াৰ আগতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি লওক। বহুত বেছি লাষ্টলৈ নাথাকিব যে 25 ডিচেম্বৰৰ মানৰ পৰা ছাৰ্ভাৰ ডাউন হোৱাটো ষ্টাৰ্ট কৰিব, ঠিক আছে। তো প্ৰিপেৰেশ্যন কৰি থাকক ভালদৰে। কিবা যদি থাকে কমেণ্টত সুধিব, আৰু মই কথাখিনি ভালদৰে বুজাই দিছোঁ যে এক্সামটো আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট যে আপোনালোকৰ এক্সাম জুন জুলাই মাহতহে হ'বগৈ। তো তাৰ আগত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত এক্সাম হোৱাৰ কোনো চান্স নাই। জানুৱাৰীতটো নহয়, কাৰণ এক্সাম এটা পাতিবলৈ এমাহ সময় লাগিব চৰকাৰক। জানুৱাৰীত নহ'লে ফেব্ৰুৱাৰী মাৰ্চত কিয় নহয়, ফেব্ৰুৱাৰী মাৰ্চত আপোনাৰ HS আৰু SSLCৰ এক্সাম আছে। এপ্ৰিলত কিয় নহয়, এপ্ৰিলত হ'ব আপোনাৰ কোৰ্ট অফ কণ্ডাক্ট লাগিব, কাৰণ ইলেকশ্যনৰ টাইমত এটা অধিসূচনা জাৰি হয়, যিটোৰ জৰিয়তে আপোনালোকৰ এনেকুৱা এক্সাম বা কিবা যিকোনো এনেকুৱা ৰিলেটেড কিছুমান বস্তুত বাধা আৰোপ হয়। মানে অধিসূচনা জাৰি হোৱাৰ লগে লগে এই বস্তুবোৰ ৰখাই দিয়া হয়। তো সেইকাৰণে আপোনালোকৰ এপ্ৰিলত এক্সাম হোৱাটো চান্সটো কম আছে, ঠিক আছে। তো মে' লাষ্ট আৰু জুনৰ ফাৰ্ষ্ট এনেকুৱাত আপোনালোকৰ এডমিট কাৰ্ড আহিব মষ্ট প্ৰবেবলি, আৰু জুনৰ আফটাৰ 15 জুন আপোনালোকৰ এক্সাম হৈ যাব আৰামছে। তো তেতিয়ালৈ বাই বাই। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। বহুত বেছি পেনিক হৈ নাথাকিব। বহুত বেছি ইউটিউব চেনেল ফ'ল' নকৰিব। এটা ভাল ইউটিউব চেনেল আছে, তো সেইখিনি ফ'ল' কৰক। আৰু বেছিকৈ কাৰোবাৰ পৰা আপোনালোকে কিবা এটা বস্তু জানিব বিচাৰি নাথাকিব যে এক্সাম কেতিয়া হ'ব, কিবা হ'ব, কি হ'ব, মই পাছ কৰিম নে নকৰিম। এই বস্তুখিনি ইমান ভাবি থাকিলে লাভ নাই। যিটো হ'ব সেইটো কাৰণে আপোনালোকে নিজৰ বেষ্টটো দিয়ক আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰক। থেংক ইউ ছ' মাছ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, আগতেও কোৱা নাই এতিয়াও নকওঁ। যদি ভাল লাগে কিবা ইনফৰমেশ্যন যদি মোৰ ফালৰ পৰা ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব। লগতে এজন বন্ধুক শ্বেয়াৰ কৰি দিব, কাৰণ আপুনি যিটো জানিছে সেইটো আপোনাৰ বন্ধুজনেও জানক। এজনে এজনৰ সহায় কৰিলে আপোনালোকৰ নিজৰো ভাল হ'ব, বাকী তেওঁৰো ভাল হ'ব, ঠিক আছে। তো তেতিয়াহ'লে বাই বাই। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে যথেষ্ট সহায় দিছে। চেনেলটো বেছি দিন হোৱা নাই, 20 দিন, প্ৰায় 20-22 দিনৰ ভিতৰতে আপোনালোকে মোক ভাল ভিউজ দিছে বা আপোনালোকে মোক এটা বিশ্বাস জন্মাইছে। তো তাৰ বাবে থেংক ইউ ছ' মাছ সকলোকে, ধন্যবাদ। তো বাই বাই সকলোকে, গুড নাইট।